নমস্কাৰ ৰাইজ, আজি মই নেহেৰু পাৰ্কত আহিছোঁ মোৰ লগৰ এজনীক লগ কৰিবলৈ। মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাইৰ নাম মধুমিতা। প্ৰায় 1.5 বছৰৰ পিছত আজি দুইজনীয়ে লগ হৈছোঁ। বোলো ফোনতে কথা পাতি কেনে বোলো দিয়া লগ কৰোঁ, বহুত দিন হ'ল লগ পোৱা নাই। তাৰপিছত আৰু কথা পতা জেগা আমি বিচাৰিছোঁ যে ক'ত ভালকৈ আমি ধুনীয়াকৈ কথা পাতিব পাৰিম। ভাবিলোঁ পাৰ্কতে যাওঁ, তো তেনেতে আমি নেহেৰু পাৰ্কে চুজ কৰিলোঁ। তাৰপিছত যিহেতু 1.5 বছৰৰ পিছত লগ পাইছোঁ, কিমান যে কথা দুইজনেৰে ঠিকছে কথা পাতিলোঁ। পতাৰ পিছত বৰষা বাকো লগ পালোঁ, তাতে অলপ ক্লিপ লগাই দিছোঁ। বৰষা বা কিবা শ্বুটিঙত আহিছিলে। তাৰপিছত তাৰে ওচৰতে থকা নিৰিছ পাৰ্ক ভিউ ৰেষ্টুৰেণ্টখনত গ'লোঁ। একচুৱেলি আমি লাঞ্চ কৰিম বুলি দুজনী লগ কৰিছিলোঁ যে আমি লাঞ্চ কৰিম দিয়া একেলগে, কিন্তু লাঞ্চৰ টাইম গৈ কিনে 4টা বাজিলে। তাৰপিছত আৰু খালোঁ। তাৰে ইণ্টেৰিয়াৰখিনিও বহুত ধুনীয়া আছিলে ৰেষ্টুৰেণ্টখনৰ, আৰু খোৱাও বহুত টেষ্টি আছিলে। আজিলৈ আহিছোঁ, বাই।